Hey guys, বহুত দিনৰ পিছত আকৌ এবাৰ হোৱাৰ কাহিনী বহুত আছে। সাঙুৰি মেলি কেনে কওঁ যে এইটো মোৰ নতুন ফোন, আগৰ দুটাকে ফোন আৰু প্লাছ বিয়াৰ মাজত এটা নতুন মানে সৰুকৈ এটা মানে ভাল ফোনে লৈছিলোঁ, চেমচাং 853 লৈছিলোঁ, কিন্তু ছেকেণ্ড হেণ্ড আছিলে আৰু বেড লাক সেইটো ফোনটো মোৰ বিয়াৰ একমাহ পিছত বেয়া হৈ থাকিল। আৰু বিয়াৰ আগত মোৰ আগৰ ইউটিউব চেনেল ষ্টাৰ্ট কৰা ফোনটো বেয়া হৈ থাকিলে। ছেকেণ্ড কথা, ডিম'টিভেট বহুত এট্ৰেক্ট কৰিলোঁ, বহুত বেছি এট্ৰেক্ট কৰিলোঁ। তাৰে পাছতে মই যিবিলাক দেখোঁ যে একো নাই, তথাপি মানে হাৰ নামানি কেনে নিজে ভাল পোৱা কামটো কৰি আছে, সেই বস্তুবিলাক দেখিলে মই আকৌ মটিভেট হৈ যাওঁ। আৰু যিবিলাকে মোৰ ভিডিঅ' চাই ভাল পাইছিলে, আগৰ ভিডিঅ'বিলাক চাই ভাল পাইছিলে, তেওঁলোকে কৈছিলে তুমি কিয় ভিডিঅ' কৰা বন্ধ কৰিলা, কি চাই ভাল লাগিছিলে, কিহৰ কাৰণে ভিডিঅ' কৰা বন্ধ কৰিলা, দি আছিলা, ভাল লাগিছিলে চাই, আমি চাইছিলোঁতো, এনেকৈ যেতিয়া কয় তেতিয়া মোৰ আকৌ মন যায় কৰিবৰ কাৰণে। কাৰণ মই কৰি ভাল পোৱা কামটো তেওঁলোকে ভাল পাইছিল, চাই ভাল পাইছিলে। চ' মই ভাবিলোঁ যে সেইবোৰ চব ছাইড কৰি মেলি কেনে আকৌ এবাৰ যোনটো ফোনেৰে কৰি আছোঁ, সেইটো ফোন মই বেছি দিন হোৱা নাই লোৱা, আকৌ ল'লোঁ মই মানে একমাহমান হৈছে। কিন্তু মই যোনটো চেমচাং 853 যোনটো আছিলে, সেইটো ফোনটো মই বহুত বেছি মিছ কৰোঁ। কাৰণ সেইটো ফোনৰ ভিডিঅ' ক্লিপবিলাক যিবিলাক আছিলে আৰু যিবিলাক মানে ফটোজ আছিলে, বহুত ধুনীয়া আছিলে, বহুত ক্লিয়াৰ এণ্ড বহুত ধুনীয়া আছিলে, ভাল আছিলে। চ' কিন্তু মই এতিয়াও মিছ কৰোঁ এইটো ফোনটো। কিন্তু সেইটোও নিজে নিজে বেয়া হৈ থাকিলে, বেড লাক বুলিয়ে ক'ব লাগিব, বেয়া হৈ থাকিলে। চ' এতিয়া ভাবিলোঁ নাই, যিমান ডিম'টিভেট বা যিমান যি হেৰি কৰিব লগা আছিল চব ইয়াতে ষ্টপ কৰি যিখিনি ভাল আছে সেইখিনি মই লৈ কেনে মই ভালখিনি লৈ আগুৱাই যাম। চ' চাওঁ, লেটছ চি কি হয়, ভবামতেই কাম হয়নে নহয় চাওঁ। গতিকে আৰু মাজতেই মোৰ এই হাতখনৰ প্ৰব্লেম, গতিকে এতিয়া মই প্ৰায় একমাহ হ'ব চাগে নে হ'ল মাৰ ঘৰতে আছোঁ, গুৱাহাটীত আছোঁ এতিয়া। কাৰণটো হ'ল যে মোৰ হাতখনৰ অপাৰেশ্যন হ'ল, হাতখনৰ অপাৰেশ্যন হোৱা একমাহো হোৱা নাই বাৰু, হাতখনৰ অপাৰেশ্যন হ'ল। চ' সেইবোৰ গোটেইখিনি কাহিনী ক'ম, বাছ দুটা সৰু সৰু ক্লিপ চাই লওক আপোনালোকে। দেখিলে নহয় এই সৰু হস্পিটেলৰ জাৰ্ণিটোক এই ক্লিপটোত। গতিকে আমাৰ এনেকেই কষ্টৰ মাজেৰে হস্পিটেলৰ জাৰ্ণিটো শেষ হৈছে। আৰু ভালকৈ সোনকালে ভাল কৰক ভগৱানে হাতখন, আৰু ভাল ভিডিঅ' বনাবলৈকে পাৰোঁ, আৰু সেইটোৱে মটিভেট লৈ কিনে আগুৱাই যাম। আপোনালোকে আশীৰ্বাদ কৰিব। চ' আজিলৈ আহিছোঁ, টিল দেন টাটা, বাই বাই।